আৰু কিমান দিন চলিব গৌৰীপুৰৰ বিভিন্ন স্থানত তীৰ খেলৰ ৰমৰমীয়া বেহা। খন্তেক পূৰ্বে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে এজন তীৰৰ বুকি বিক্ৰেতাক। দীৰ্ঘ দিনৰে পৰাই ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ বিভিন্ন স্থানত চলি আহিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। এই দৃশ্যলৈ মন কৰক, কেনেকৈ এজন তীৰৰ বুকি বিক্ৰেতাই তীৰৰ নম্বৰ বিক্ৰী কৰি থকা অৱস্থাতেই গৌৰীপুৰ আৰক্ষীয়ে হাতেলোতে আটক কৰিছে। তীৰ বেছ না? হা? তীৰ বেছ তই? কিমান বেছ? দিনটোত কিমান বেছ? এইটো তোৰ মোবাইল না? ফুল কি এইবিলাক? কি এইবিলাক? এইবোৰ তীৰৰ গোটেই তীৰৰ হিচাপচোন। হে কাৰ আৰু কোন আছে ইয়াতে? এইবিলাক কি বাবা? কিয় এখন দোকান দিছ তই আৰু তীৰৰ ব্যৱসায় কৰ যে? নকৰ বুলি ক'লেতো নহ'ব বা যাব লাগিব মোৰ চান্স নহ'ব। চান্স মই থানাত ঠিক আছে হ'ব, ঠিক আছে। এইবিলাক গোটেইখন মানে তই বৰবাদ কৰি গোটেই তীৰে চাত্তাত তীৰৰ বৰবাদ মানে গোটেই তীৰে তাতে। ধুবুৰী জিলাৰ মাজমজিয়াত এখন সৰু দোকানত তীৰৰ নম্বৰ বিক্ৰী কৰি থকা অৱস্থাত আজি গৌৰীপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান। আৰু এই অভিযানত সঞ্জিত নামাসূত্ৰ নামৰ তীৰৰ বুকি বিক্ৰেতাক হাতেলোতে আটক কৰিছে আৰক্ষীয়ে। আটকাধীন যুৱকজনৰ পৰা মোবাইল ফোন, নগদ ধন আৰু তীৰৰ কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে গৌৰীপুৰ আৰক্ষীয়ে। ইতিমধ্যেই যুৱকজনক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষী থানাৰ মাজমজিয়াত এই অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা চলাই আছিল যুৱকজনে। ইপিনে গৌৰীপুৰৰ বিভিন্ন স্থানত অবৈধভাৱে চলাই আহিছে তীৰ খেলৰ ৰমৰমীয়া বেহা। দিনৰ পোহৰতেই আৰক্ষীৰ নাকৰ তলতেই বিক্ৰী কৰা হৈছিল এই তীৰৰ নম্বৰ। আমি ইয়াৰ পিছত ন তথ্য সহকাৰে ফাদিল কৰিম তীৰ মাফিয়াসকলৰ নাম ও ঠিকনা। পুনৰ জনাইছোঁ, এই দৃশ্যলৈ মন কৰক, কেনেকৈ এগৰাকী তীৰৰ বুকি বিক্ৰেতাই লম্পতে বিক্ৰী কৰি আছিল তীৰৰ নম্বৰ। তীৰ বেছ না? হা? তীৰ বেছ তই? কিমান বেছ? দিনটোত কিমান বেছ? এইটো তোৰ মোবাইল না? ফুল কি এইবিলাক? কি এইবিলাক? এইবোৰ তীৰৰ গোটেই তীৰৰ হিচাপচোন। হে কাৰ আৰু কোন আছে ইয়াতে? এইবিলাক কি বাবা? কিয় এখন দোকান দিছ তই আৰু তীৰৰ ব্যৱসায় কৰ যে? নকৰ বুলি ক'লেতো নহ'ব বা যাব লাগিব মোৰ চান্স নহ'ব। চান্স মই থানাত ঠিক আছে হ'ব, ঠিক আছে। এইবিলাক গোটেইখন মানে তই বৰবাদ কৰি গোটেই তীৰে চাত্তাত তীৰৰ বৰবাদ মানে গোটেই তীৰে তাতে।